মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ বিতুপন নিউ ফ্ৰেণ্ডৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। আমি প্ৰশ্নসমূহ বুজিলেও আৰু কিতাপৰ পৰা কেনেকৈ কৰিব পাৰোঁ তাক আজি জানিম। আহা আমি আলোচনা কৰোঁ। কম্প্ৰিহেনশ্যন উল্লেখ কৰাৰ দৰে কৰা। 1 নম্বৰটো চোৱা, answer the following questions in complete sentences. answer মানে উত্তৰ দিয়া, the following questions, following মানে তলৰ, questions মানে প্ৰশ্নসমূহৰ, in complete sentences সম্পূৰ্ণ বাক্যত, তলৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া বুলি কৈছে। A নম্বৰটো চোৱা, what is বিতুপন doing? what কি is doing প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে, চলি আছে কামটো। বিতুপন মানে নাম, ডুইং মানে কৰি থকা, ইজ ডুইং মানে কৰি থকা। হোৱাট ইজ বিতুপন ডুইং, বিতুপনে কি কৰি আছে। আমি কিতাপত পাইছো বিতুপনে কি কৰি আছে, পঢ়ি আছে, অৰ্থাৎ তেওঁ কি আছে, পঢ়াত আছিল। ঠিক আছে, এট হিজ ষ্টাডি। আমি চাই লওঁ প্ৰথম, আমি এই প্ৰশ্নৰ উত্তৰ দুই ধৰণে লিখিব পাৰিম দেই, দেখাই দিম চাবা। প্ৰথমতে বিতুপন লৈ লওঁ প্ৰশ্নৰ পৰা। বিতুপন ইজ ভাৰ্ব and helping verb doing, কিতাপলৈ যাওঁ। কিতাপত কি কৈছে চোৱা, ইট ইজ ইভিনিং টাইম, এইটো কি সময়, সন্ধিয়াৰ সময়, এতিয়া সন্ধিয়াৰ সময়। বিতুপন ইজ এট হিজ ষ্টাডি, বিতুপন এতিয়া পঢ়াত, অৰ্থাৎ বিতুপন এতিয়া হিজ ষ্টাডি মানে পঢ়ি আছে, পঢ়াত বুলি কৈছে, তেওঁ পঢ়াত আছে। তেতিয়া লিখিম, কি লিখিম, বিতুপন ইজ ডুইং হিজ ষ্টাডি, বিতুপন ইজ ডুইং কৰি আছে হিজ ষ্টাডি, বিতুপনে পঢ়ি আছে, অৰ্থাৎ তেওঁৰ পঢ়া কামটো কৰি আছে। বা এনেকৈও লিখিব পাৰা, অৰ দিছো, বা এনেকৈও লিখিব পাৰা, বিতুপন ইজ ষ্টাডি মানে পঢ়ি আছে, studying, বিতুপন ইজ studying his book, বিতুপনে তেওঁৰ কিতাপ পঢ়ি আছে। আমি দুই ধৰণে লিখিব পাৰোঁ, যে বিতুপনে নিশ্চয় পঢ়ি আছে, ওপৰতো আমি প্ৰশ্নমতে বিতুপন ইজ ডুইং হিজ ষ্টাডি, বিতুপনে তেওঁৰ পঢ়া কামটো কৰি আছে। বিতুপন ইজ ষ্টাডিং, বিতুপনে পঢ়ি আছে হিজ বুক, তেওঁৰ কিতাপ। আমি দুই ধৰণে উত্তৰটো দিলোঁ, যিকোনো এটা লিখিলেই হ'ব। বি নম্বৰটো চোৱা, why is his science teacher angry with him? why কিয় is his science teacher angry? his science teacher তেওঁৰ বিজ্ঞান শিক্ষকে angry হৈছে with him তেওঁৰ ওপৰত কিয় তেওঁৰ বিজ্ঞান শিক্ষকে খং উঠিছে। ইজ আছে, চিম্পল প্ৰেজেন্ট টেন্সত সুধিছে যে কিয় উঠিছে। আমি লিখিব পাৰোঁ যে ইয়াৰ পৰা প্ৰশ্নৰ পৰা লিখিব পাৰোঁ, হিজ science teacher angry with
হিম ইয়ালৈকে লিখিলোঁ। এতিয়া আমি পাঠলৈ যাওঁ ব'লা। পাঠত চোৱা, his science teacher was angry with him in the class because he did not pay attention when he was teaching. তেওঁৰ বিজ্ঞান শিক্ষকে ক্লাছত তেওঁৰ ওপৰত খং উঠিছিল কাৰণ তেওঁ ক্লাছত মনোযোগ দিয়া নাছিল যেতিয়া তেওঁ পঢ়াই আছিল। এতিয়া চোৱা, প্ৰশ্নটোত আমাক কি কৰিলে, প্ৰশ্নটোত ইজ বুলি ক'লে, why ইজ, আৰু ইয়াত চোৱা was angry। ইয়াত আমাৰ the science teacher is angry, sorry আমি ইজটো দিব পাহৰিলোঁ, is angry কাৰণ প্ৰশ্নত ইজ আছিলে ভাৰ্বটো। the science teacher is angry, ইয়াত was angry আছে। যদি আমাক was, why was যদি দিয়া হন্তন বা why did যদি দিয়া হন্তন তেতিয়া আমি কি কৰিলোঁ, was লগালো। কিন্তু ইজ সুধিছে, why ইজ। হ'ল, প্ৰশ্নটো চাই লোৱা কি সুধিছে। প্ৰশ্নটো সুধিছে কি সুধিছে, why ইজ। হ'ল, সেইকাৰণে মই লিখিলোঁ his science teacher is angry। আমি লিখিলোঁ কি বুলি লিখিলোঁ, আমি লিখিলোঁ যে his science teacher is angry with him, তেওঁৰ ওপৰত। because আমি ক্লাছত নিলিখিম, এতিয়া ইয়াৰ পৰা লিখিম because কাৰণ প্ৰশ্ন সোধা নাই নহয়, ক্লাছত কিয় শুনিছে, because he did not আছে কিন্তু ইজ আছে, সেইকাৰণে কি কৰিবা, ডু ভাৰ্বৰ হয় ল'বা, ডিড টু ডু কৰি দিবা, প্ৰেজেণ্ট টেন্সত লিখি দিবা। কিন্তু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে ইএছ লগাই দিবা। does not pay attention when এইটো past continuous tenseতে ৰাখিবা, তেওঁ পঢ়াই আছিল নহয়। কি কৈছে, হি সায়েন্স টিচাৰ ইজ এংগ্ৰি, খং উঠিছে, উইথ হিম তেওঁৰ ওপৰত, বিকজ কাৰণ, হি ডাজ নট পে এটেনশ্যন তেওঁ দিয়া নাই, হুৱেন যেতিয়া পে এটেনশ্যন দিয়া নাই, মনোযোগ দিয়া নাই, যেতিয়া হি বা দ্য সায়েন্স টিচাৰ তেনেকুৱা লাগিব, হি was teaching, হ'ল, যেতিয়া তেওঁ পঢ়াই আছিল। তেওঁৰ বিজ্ঞান শিক্ষকে তেওঁৰ ওপৰত খং উঠিছে কাৰণ তেওঁ মনোযোগ দিয়া নাছিল, যেতিয়া he was teaching, তেওঁ পঢ়াই আছিল। হ'ব, যদি ইয়াত যদি ডিড থাকিলে তেতিয়াহ'লে এই বাক্যটোকে ডাইৰেক্ট লিখি দিলে হ'লে হয়। চি নম্বৰটো চোৱা, what jumps from the shelf and stands in front of him, what jumps, কি জঁপিয়াইছে, from the shelf অৰ্থাৎ আলমিৰাৰ পৰা, কি সেলফ আলমিৰাৰ পৰা কি জঁপিয়াইছে, and stand থিয় হৈছে, in front of him তেওঁৰ আগত। তেওঁৰ আলমিৰাৰ পৰা কি জঁপিয়াইছে আৰু তেওঁৰ আগত থিয় হৈছে। হ'ল, এতিয়া আমাৰ উত্তৰটো কি আছিলে, আমি হোৱাট আছে যে, হোৱাট থাকিলে আমি কি কৰিম, সাবজেক্টটো প্ৰথম লিখি লওঁ, কি জঁপিয়াইছে। আমি দুই ধৰণে লিখিম দেই, চাবা। আমি কি লিখিম, সায়েন্স বুক, এইটো চোৱা, after a while suddenly he sees his science book jumps from the shelf and stand in front of him, এতিয়া কি লিখিম, his science books, তেওঁৰ সায়েন্স বুক বা বিতুপন সায়েন্স বুক,
বিটুপন চিহ্ন লিখি আমি লিখি দিম his science book jumps এটা প্রশ্ন লৈ যাও প্রশ্ন পৰা আমি উত্তৰটো কমপ্লিট কৰিম এতিয়া চোৱা ইয়াত কি হল আমি লিখিলো হোৱাটৰ জাগাত his science book হল jumps s লাগিছে সো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ পৰা jumps from হল from the self and stains in front of him. তেওঁৰ সায়েন্স কিতাপ সেলফৰ পৰা জপিয়াইছে আৰু তেওঁৰ সন্মুখত থিয় হৈছে উত্তৰটো আমি এইদৰে দিবলৈ চেষ্টা কৰিলো অৰ্থাৎ দিলো নেক্সট টু চাওঁ ডি নম্বৰটো কি কৈছে ANSWERN swear what behind the invention of almost everything behind মানে ওচৰত বা সকলোতে ব্যৱহাৰ behind মানে almost প্ৰায়বোৰ everything সকলোতে what behind the invention of almost everything সকলোবোৰ আৱিষ্কাৰতে কি ঘুমাই আছে অৰ্থাৎ কিহৰ প্ৰয়োজন হয় কাৰ প্ৰয়োজন হয় অৰ্থাৎ ইনভেনশন মানে আৱিষ্কাৰ প্ৰায় সকলোবোৰ আৱিষ্কাৰৰ মূলটো কি অৰ্থাৎ কোন ওচৰত থাকে বিহাইণ্ড মানে কোন ওচৰত বা অন্তৰ্ভুক্ত হৈ থাকে এতিয়া আমি প্ৰশ্নটো লিখিম হোৱাট আছে যে সাবজেক্টটো প্ৰথম লিখিম দেই হোৱাট থাকিলে মানে হোৱাট ইজ ইউৰ নেম তেনেকৈ ক'লে আমি প্ৰথম কি কৰিম মাই নেম ইজ তেনেকৈ আমি প্ৰশ্নটো দিম প্ৰথম হোৱাট থাকিলে আমি সাবজেক্টটো প্ৰথম লিখিম চাবা পাঠলৈ যাওঁ আহা I am behind the invention of almost everything কোনে কৈছিলে এই বস্তুটো সায়েন্স কিতাপে কৈছিলে হয় না নহয় সায়েন্স দ্য সায়েন্স বুক সেজ এগেইন আকৌ কৈছিলে see you brush your teeth in the morning with a toothbrush and toothpaste take bath with a soap use fans light mobiles watch television travel by a car airplane all days are possible only because of the knowledge of science science or knowledge er babe ki hoisile possible hoisile hoy na you will find me mu bisai po everywhere সকলো দিখতে সকলো ফালে in your life তোমাৰ জীৱনৰ সকলো ফালে মুক্তি পাবা বিচাৰি পাবা I am বুলি কৈছে the science book এ কৈ আছে হয়নে behind তেতিয়া আমি লিখিম কি লিখিম যে সকলোবোৰ আৱিষ্কাৰৰ মূল কোন হয় the science book এই প্ৰথমটো লিখি দিম the science books the হল THE the SCIENCE science book হল লিখিলো এতিয়া আমি প্ৰশ্নলৈ আহোঁ এতিয়া লিখি দিম এটা সিয়াপা লিখলে each হল behind the invention of
most every thing সকলোবোৰ আৱিষ্কাৰতে ময়ে থাকোঁ the science book is behind the invention of almost everything প্ৰায় সকলোবোৰ আৱিষ্কাৰতে বিজ্ঞান কিতাপখন থাকে হল এতিয়া আমি উত্তৰটো এই ধৰণে দিবলৈ চেষ্টা কৰিম ই নম্বৰটো চোৱা ই নম্বৰ প্ৰশ্নত নেম some things of our everyday life which are possible because of science name some things কিছুমান বস্তুৰ নাম লিখা of our everyday life আমাৰ দৈনন্দিন সদায় ব্যৱহৃত দৈনন্দিন জীৱনৰ হল which আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা কিছুমান বস্তুৰ নাম লিখা which যিটো are possible সম্ভৱ হৈছে because of science কাৰণ of science বিজ্ঞানৰ বাবে কি লিখিম চাবা কি বস্তু হ'ব পাৰে আমাৰ চাৰিফালে বহুতো বস্তু আছে তেনেকুৱা বহুতো বস্তু আছে যিকোনো লিখি ল'ব কিতাপত দিয়া আমি দুটামান লিখি ল'ম উত্তৰটো কেনেকৈ লিখিম উত্তৰটো এনেকৈ লিখিবা সম্পূৰ্ণ বাক্যত দিব লাগিব না দা ফলোইং মানে তলত দিয়া হ'ল the following তলত দিয়া হ'ল the following name এই নেমটো লিখি দিয়া the following name তলৰ নামবোৰ the following name of লগাই দিবা some things বস্তুবোৰৰ of our আমাৰ কি আমাৰ everyday life আমাৰ দৈনন্দিন জীৱনৰ which যিটো are possible সম্ভৱ হয় because of science because of science কি লিখিব পাৰো আমি কিতাপৰ পৰা দুটামান লৈ লওঁ দেই কিতাপত চাবা ক'ত লিখা আছে দেখা দিছোঁ পাঠটো দি আছে চোৱা কি দি আছে কি কৈছে the science book says again see you brush your teeth in the morning with a toothbrush হ'ব পাৰে capital letter লিখিবা প্ৰথম toothbrush toothpaste লিখিবলৈ অসুবিধা হয় ইয়াত তাৰপিছত soap চাবোন তাৰপিছত fan 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 fans লিখিব পাৰা ফেনবোৰ ফেনবোৰ LIGHTS লাইটবোৰ MOBILES মোবাইলছ মোবাইল লিখিব পাৰা পেন লিখিব পাৰা তোমাৰ কলম লিখি থকা কলম পেন্সিল লিখিব পাৰা পেন্সিলছ পেন্স
কলমবোৰ পেঞ্চিলবোৰ হ'ল তাৰপিছত ETC লিখি দিবা ইত্যাদি ETC মানে ইত্যাদি হ'ল এই ধৰণে উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা ইয়াত যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু চেনেলটোত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা অৰ্থাৎ মোৰ ভিডিঅ'সমূহ পাই থাকা এই ধৰণৰ যদি তোমালোকৰ মৰম চেনেহ পাই থাকো এইদৰে নতুন নতুন ভিডিঅ' ন কৌশলেৰে দিবলৈ প্ৰয়াস কৰিম চেষ্টা কৰিম যদি তোমালোকৰ আন্তৰিকতা থাকে মৰম চেনেহ থাকে তেতিয়াহ'লে মই আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে আজিলৈ বাই বাই